ডিয়াৰ ষ্টুডেণ্টছ ৱেলকাম টু মাই চেনেল আফানো গাইড। আজিৰ এই ভিডিঅ'টো মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। আজিৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নম্বৰ 15 আৰু যিটো চেপ্টাৰৰ পৰা তোমালোকৰ 3টা MCQ আহিব আৰু এইটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট 15টা MCQ আমি আলোচনা কৰিম আৰু এইটো হৈছে পাৰ্ট 1 আৰু পাৰ্ট 1টো তোমালোকৰ যদি ভাল লাগে তেন্তে কমেণ্ট কৰিবা, আমি পাৰ্ট 2 দিব ট্ৰাই কৰিম। ফাৰ্ষ্ট কুৱেশ্যন হৈছে দ্য প্ৰবাবিলিটি অফ এন ইম্পচিবল ইভেণ্ট। অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল, অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান হ'ব? 0। নেক্সট আছে হুইচ অফ দ্য ফলোইং ইজ এ প্ৰবাবিলিটি অফ এন ইভেণ্ট। তলৰ কোনটো ঘটনাই সম্ভাৱিতা বুজায়? এইটো হৈছে অপশ্যন চি। যেনে The probability of a sure event is নিশ্চিত ঘটনাৰ সম্ভাৱিতা হ'ল, এইটো হ'ব কি 1, অপশ্যন ডি। The sum of the probabilities of all the elementary events of an experiment is, এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল 1। This one, which of the following represents the probability of an event? তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে? এইটো হৈছে অপশ্যন এ। Which of the following numbers cannot be probability of a happening of an event? তলৰ কোনটো কোনো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে? এইটো হৈছে অপশ্যন বি। চোৱা, ভালদৰে মিহলোৱা 52খন কাৰ্ড থকা এজৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল। টানি লোৱা পাতখন মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা কিমান হ'ব? মুখ কাৰ্ড চোৱা, মুখ কাৰ্ড কি থাকে? প্ৰতিটো কেইটা থাকিব? 12টা থাকিব। এইকাৰণে কি হৈছে 12/52। এইটো তোমাৰ কি হ'লে এনচাৰ হ'ব 3/13। যে যদি পি এ এটা ঘটনা এৰ সম্ভাৱিতা বুজায় তেন্তে তলৰ কোনটো সত্য? এটা হ'ব কি চি, অপশ্যন চি। এটা লুডুগুটি এবাৰ মাৰিলে 2তকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব। 2তকৈ ডাঙৰ সংখ্যা কি আছে? 3, 4, 5, 6, 3, 4, 5, 6। সেইকাৰণে কি হৈছে 4। অপশ্যনটো হ'ব বি, 2/3। 10, এটা লুডুগুটি এবাৰ মাৰিলে 36ৰ উৎপাদক নোহোৱাৰ সংখ্যাৰ সম্ভাৱিতা। 36ৰ উৎপাদক কি হ'ব? 1 হ'ব, 2 হ'ব, 3 হ'ব, 4 হ'ব, 6 হ'ব। অনলি 5টো কি হয়? 36ৰ উৎপাদক নহয়, সেইকাৰণে কি হ'ব 1/6। তাৰপিছত কি? দুটা লুডুগুটি একেলগে মাৰি পঠিওৱা হ'ল। লুডুগুটিটো দুটাত ওলোৱা সংখ্যাৰ সমষ্টি কি হয়? 8 হোৱাৰ সম্ভাৱিতা হ'ব কি? 8 হোৱাৰ সম্ভাৱিতা হ'ব 5/36। নেক্সট আছে যদি 500টা বাল্বৰ ভিতৰত এটা বেয়া বাল্ব পোৱাৰ সম্ভাৱিতা 0.290, তেন্তে গোটেই বাল্বখিনি বেয়া বাল্ব হোৱাৰ সংখ্যা হ'ব অপশ্যন 145। এটা লুডুগুটি এবাৰ মাৰিলে পোৱাৰ সম্ভাৱিতা 7 পোৱাৰ সম্ভাৱিতা কিমান হ'ব? 7 পোৱাৰ সম্ভাৱিতা হ'ব 0। যিহেতু 7 নাই, অসম্ভৱ ঘটনা, সেইকাৰণে কি হ'ব 0। তাৰপিছত হৈছে 1ৰ পৰা 9লৈকে অংককেইটাৰ পৰা এটা অংক যাদৃচ্ছিকভাৱে বাছি লোৱা হয় তেন্তে অংকটোৰ অযুগ্ম হোৱাৰ সম্ভাৱিতা। অযুগ্ম সংখ্যা কেইটা আছে? 1, 3, 5, 7, 9। সেইকাৰণে হ'ব তোমাৰ 5/9। এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা সমষ্টি হ'ল কিমান? 1। যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে তোমালোকে লাইক আৰু শ্বেয়াৰ কৰি দিবা।